খায়ে তোলা চলিতে টোপোলা কটা ধাৰি বলিয়া তিলোকৰ প্ৰতি শিৱ জয় নীলকণ্ঠ তিলোকৰ প্ৰতি শিৱ জয় নীলকণ্ঠ ভাং খায়ে তোলা চলিতে টোপোলা জটা ধাৰি বলিয়া জটা ধাৰি বলিয়া মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবা বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি ত্ৰিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলা সৰ্বতী হে ভাং খায়ে তোলা চনিতে টোপোলা জটা ধাৰি বলিয়া জটা ধাৰি বলিয়া মাটিৰে চিলি মতে ভাং খাই মহাদেৱে ৰাইজৰ কাৰণে ন ইমান ডাঙৰ বাচন লাগে নে ইয়াতকৈ ডাঙৰ দৰকাৰ হ'ব নেকি দৰকাৰ হ'ব পাৰে ন আপোনালোকে বহুতখিনি প্ৰচেষ্টা চলাই আছে ন ৰাইজৰ সঁচাৰ কাৰণে কথা সুধি যাওঁ ন আমাৰ ইয়াৰ লোকেল বাহিৰৰ পৰা আহিছোঁ লোকেল ন এনেই আমি ইয়াৰ অনাৰ নাম জানিব পাৰিম নেকি ইয়াৰে বাসিন্দা হয় এই প্ৰগ্ৰেমটো আপোনালোকে কিমান দিনৰ কাৰণে চলাম বুলি ভাবিছে কেইদিনৰ কাৰ্যসূচী আছে এইটো 4 দিনৰ কাৰ্যসূচী ন গোটেই 4 দিন মানে আপোনাৰ সকলোৱে এখন আপুনি গ্ৰন্থৰ দোকান চলিছে বৰ্তমান আপোনাৰ দোকানত কেনেকুৱা এটা পৰিৱেশ চলি আছে পৰিৱেশটো ভাল তাৰমানে এখন আচলতে মোৰ নিজৰ গাঁও হয় মোৰ বগৈগুৰি যদিও এখন গাঁৱৰ লগত মোৰ মানে এটা এইটোৱে আৰু ক্ষেত্ৰত হওক বা সামাজিক বিভিন্ন অনুষ্ঠানৰ লগত জড়িত এতিয়া মোৰ গ্ৰন্থ বিপণীখন অনাৰ কাৰণটো হ'ল এইটোৱে ইয়াত যিখিনি অশুভকাৰক কিছুমান শব্দ মাটিৰ পৰা অকণমান মানে পৰিত্ৰাণ ভাললৈ যাতে আহিব লাগে আৰু তেওঁলোকে এতিয়া কিতাপৰ দোকানত গৈ পেলাই কিতাপখন চাব নোৱাৰে গাৰ্জেণ্টে আনি দিয়াৰ কোনো এটা তেনেকুৱা চিন্তা এনে ধৰক আপুনি যিটো কৈছে মই বুজি পাইছোঁ সেইটো ধৰক আপোনাৰ এটা কথা নহয় যদি আপুনি যিটো মনেদি ভাবিছে আনন্দিত এনেই আমাৰ ধৰক এতিয়া চাতনগুৰি সমাজৰ হওক বা আমাৰ গোটেই গাঁওখনৰ মই ভাল পাইছোঁ ল'ৰা ছোৱালীহঁত বা নতুন প্ৰজন্মৰ যিখিনি আছে বা বুঢ়া ডেকা যোনে নহওক আই মাতৃ পৰা ধৰি দেউতা কোৱালৈকে গোটেইবিলাক আহিছেনে চাবৰ কাৰণে আহিছে সকলোৱে আহিছে আৰু মানে আজি প্ৰথম হয় কিনিছে এনেইতো আপুনি ইয়াতে কেইদিনলৈকে থাকিব আপুনি মই এতিয়া গোটেইকেইদিন থাকিম গোটেইদিন মানে এনেই কেইদিনীয়া প্ৰগ্ৰেম আছে ইয়াতে 4 দিন 4 দিনৰ প্ৰগ্ৰেম প্ৰথম ন আৰু মানে আপুনি 3টা দিন কটাব ইয়াতে দিন ৰাতি আপুনি সময় নাই থাকিব ধন্যবাদ থাকিল আপোনালোকে ৰমেন মেধি মোৰ ঘৰ এনেই বঘাতে মই গুৱাহাটীত থাকোঁ এওঁ মোৰ ভাগিনে হয় এওঁ মাক একচুৱেলি ইয়াৰ পৰাই হয় মই যে কমলা দাস আছিল তেওঁ ডাঙৰজনী ছোৱালী বগলাজনক যে বিয়া হৈছে তেওঁ ল'ৰা হয় সৰুটো তেওঁ আপোনাৰ ভাগিনে মোৰো ভাগিনে হয় আৰু মই ইয়াৰ মাকৰ মামাকৰ ল'ৰা হয় আৰু যিকোনো আমাৰ মোৰ সৰু ভাইটিৰ লগত নহয় আৰু বনতা মোতকৈ সৰু হয় বিয়াতে মাতিছিল ন বাকী ভালে ন এয়া মই পালনাম আছিল তাৰ মাজতে আপোনাৰ সকলোকে আকৰ্ষণীয় এটা বস্তু দেখাব কাৰণে গৈ আছোঁ যিটো ইয়াৰ ৰাইজে ভৰি খাল পৰা বনোৱা হয় য'ত শিৱ ভক্ত সকলো থাকে ইয়াতে গোটেই এটা শিৱ মূৰ্তি ৰখা হৈছে শিৱৰ গোটেইখিনি বস্তু ইয়াতে ৰখা হৈছে ইয়াতে ভক্তবৃন্দ গোটেই ৰাতি আপোনাৰ শিৱৰ ভক্ত শিৱৰ গীত গাব শিৱৰ নাম গুণ লৈ থাকিব সকলোৱে বহুত আনন্দিত থাকিব সকলোৱে এবাৰ চাই লওক গোটেই ৰাতি আজি এনেকৈ থাকিব এই চাতনগুৰি গাঁৱৰ বহুত ডাঙৰ এটা উৎসৱ ইয়াৰ যে সকলোকে আকৰ্ষণীয় বস্তু এইটোৱে আকৰ্ষণীয় হয় এই বস্তু মানে দেখাই পাইছে গোটেই ৰাইজ কেনেকুৱাকৈ আছে এই বস্তু পাব কাৰণে বহুত ভাগ্য দৰকাৰ বস্তু পৰা আছোঁ ন ইয়াতে এনে ভক্ত গোটেই 4 দিনীয়া খাদ্য এনেকৈ ভক্ত এনেই ইয়াতে অকল যে আমাৰ ইয়াৰে লোকেল বাসিন্দা গোটেই বাহিৰৰো আছে ভক্তসকল বাহিৰৰ পৰা আহিছে ঠিক আছে আমি মানে এনেই কিবা এটা আহি কৰি আছোঁ এই বস্তু ধৰক আমাৰ এতিয়া সকলো বস্তু গাঁৱৰ মানুহ আছে
পৰা যি জীৱিত বস্তু বন্ধ হয় সেইটো এহাল বুলি কয়। মানে এই এহাল মহৰ দুইটা মৃত্যুৰ পিছত তেওঁলোকৰ মূল্যটো মানে আনি এইকেইটা বহুত যত্ন কৰে, বহুত মানে অসমীয়া কৌশল। হাজোলা কৰি দিয়া বহুত বছৰ পুৰণা হয়, দেখাই দিয়া বস্তুটো। লৈ আহিছে তেওঁ ভক্তসকলে মানে কি ভগৱান আমাৰ ইয়াৰ স্থায়ী বাসিন্দা হয়। যিহেতুকে আমাৰ পৰম্পৰা হিচাপে এই বস্তুবিলাক নোহোৱা নিচিনা হৈছে, তথাপিতো মহাপালনাম এতিয়া আয়োজন কৰিছে আমাৰ মৰিগাঁও জিলাৰ। মাটিৰে চিলি মতে ভাল খাই মহাদেৱে দুগু 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 দুগু